আজি ঘৰলৈ যাম গতিকে মনটো বহুত বেছি ভাল লাগিছে মৰ্ণিং ডিউটি গৈছোঁ আৰু মৰ্ণিং ডিউটি গৈ যিহেতু ঘৰলৈ যাম গতিকে অফিচতে ভাতটো খাই ল'লোঁ এয়া মোৰ লাঞ্চৰ আজিৰ থালি এয়া ঘৰলৈ যাবলৈ কেবত উঠিলোঁ কিন্তু বহুত বেছি বৰষুণ সেইবাবে যাওঁতে বহুত বেছি জাম লাগিছিল আৰু এয়া দেখিছেনে খানাপাৰাত ইমানেই বেছি জাম মোৰ মুড বেয়া হৈ গৈছে যিহেতু মই 6:30 বজালৈকে মই খানাপাৰাতে আছোঁ আৰু মই যাব পৰা নাই ঘৰলৈ যাওঁ বুলি ক'লে ঘৰ কেতিয়া পাওঁ লাগি থাকে কিন্তু এই জামটোৱে ঘৰলৈ যোৱাৰ এক্সাইটমেণ্টে নোহোৱা কৰি দিছে 2 ঘণ্টা ধৰি খানাপাৰাতে ফচি আছোঁ ইমান বেছি খং উঠিছে ফাইনেলি পালোহি বেবেজীয়া চাৰিআলি আৰু দাদাহঁতে নিবলৈ আহি আছে গতিকে মই অলপ কিবা কিবি ঘৰলৈ কিনি লৈছোঁ আৰু এয়া মানুহেই নাই দেখিছেনে বতৰ বেয়া তাতে এতিয়া 8:30 9টা বাজিবৰ হ'ল দাদাহঁত আহি পালেহি আৰু এয়া মোৰ খুৰাৰ ছোৱালী সিহঁতো নিবলৈ আহিছে মোক আৰু এয়া ঘৰত খানাৰ আয়োজন চলিছে যিহেতু মই গৈছোঁ গতিকে এয়া হাঁহৰ মাংস মা খুৰীহঁতে সকলোৱে লাগি ভাগি বনাই আছে আৰু এয়া আমি খালোঁ চাহ তাৰপিছত ভাত খালোঁ আৰু আজিলৈ আহিছোঁ বাই